Welcome back to my channel. মই মনস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মানে আজি মোৰ মানে মনটো বহুত বেছি ভাল লাগি আছে কাৰণ মোৰ কাশ্মীৰ ফাইলছ চাব বিৰাট বেছি মন আছিল আৰু সঁচাকৈ বাবাই মানে টিকেট বুক কৰিল আৰু ফাইনেলি পালোঁ আৰু ইমান কষ্ট মষ্ট কৰাৰ পিছত এয়া হৈ গ'ল টিকেট বুক আৰু আজি ৰাতিৰ শ্ব' আছে 8:30 তো চাব যাম তাৰপিছত জনাম কেনেকুৱা লাগিল মানে বহুত বেছি চাব মন আছে কাৰণ বহুত বছৰ হ'ল চিনেমা হলত চাব যোৱাই নাই চিনেমা লাষ্ট এই যে মানে বিয়াৰ আগত গৈছিলোঁ কাৰণ কিয় তাৰপিছততো কৰোণা কিবা কিবি হেন টেন চলিয়ে আছে তো এতিয়া অকণমান লগা হৈছে যেন নৰ্মেল ডেইজ ঘূৰি আহিছে আৰু আশা কৰোঁ যেন এনেকৈয়ে থাকক সদায় আৰু আজি যাম অকণমান পিছতে ওলাম আৰু ওলাই পেলাই যামেই আৰু পুৰা ৰেডি এতিয়া যাম পুৰা চশমা লৈ লৈছোঁ এইবাৰ চিনেমা চাই ব'ল আমি প্ৰত্যেকবাৰ মুভি চাব আহিলে মানে বিয়াৰ আগৰ কথা সদায় দেৰি হয় আজি 8:30 মুভি 8:30 মুভি আমি ইয়াতে 7:30 আহি আজি ইমান সোনকালে আৰু এতিয়া হাবত সোমাই পেলাই চকলেট কিনি লৈছোঁ এতিয়া খাম আহি পালোঁ দাসবাবু কিহত পিজি হে অফিচৰ কাম বাদ দে এতিয়া চিনেমা চাব আহিছ ক্ৰাউড ইমান বেছি ক্ৰাউড আৰু তো অকণমান টাইম পিছত আৰু কিমান ক্ৰাউড হ'ব চিট পাইছোঁ বহুত বেছি কষ্ট কৰি মানে টিকেট কাটিছে আমাৰ ডাঙৰীয়াই মানে ইমান অফিচত থাকোঁতে মই কামোৰ দিছোঁ তাৰপিছত ফাইনেলি পাইছে আৰু বহুত কষ্ট কৰি দুটাই আছিলে মানে চিট দুটাই আছিল এই দুটাই আছিলে একেলগে এই দুটাই একেলগে আছিল মানে আমাৰ কাৰণে আছিল কপালত লিখা আছিল এই প্ৰভু থেংক ইউ এতিয়া আৰু আৰম্ভ হ'ব চাম কেনেকুৱা লাগে চাই পেলাই ক'ম আৰু আপোনালোকক আৰে মাষ্টাৰজি হোৱাট আ মুভি মানে কি ক'ম আৰু সিও কান্দিছে ময়ো কান্দিছোঁ মানে কি ক'ম আৰু ন' ৱৰ্ডছ একদম মানে ক'ব লগা ৱৰ্ডছে নোহোৱা গৈছে থেংক ইউ ছ' মাছ বিবেক আগ্নেয়ত্ৰী ছাৰ ইমান এখন মানে এইটো যে মানে মই না ক'ৰবাত পঢ়িছিলোঁ না শুনিছিলোঁ মানে ন' ৱৰ্ডছ মাষ্ট ৱাচ মুভি হয় প্লিজ চাব কাৰণ OTT প্লেটফৰ্মৰ কাৰণে ৰখি নাথাকিব প্লিজ আহি পেলাই চাওক মানে জানুৱাৰীৰ 1990 কি হৈছিল মানে আমি ভাবিবও নোৱাৰোঁ মানে এতিয়া মানে এনেকুৱা লাগে যে আমাৰ যে কিবা কিবি সৰু সুৰা প্ৰব্লেম যে হৈ থাকে মানে একোৱেই প্ৰব্লেম নহয় তেওঁলোকৰ যে কি হৈছিল মানে একদম এতিয়া মানে আমি ইণ্টাৰভেল দিছে সেইকাৰণে মাজতে আহি পেলাই এতিয়া উঠি পেলাই আহিছোঁ মানে তাৰ পৰা বাহিৰত এনেকৈ বহি আছোঁ কিন্তু ৰিয়েলি মানে মানে ই ক'ব পৰা নাই এইটো এনেও কমকৈ কয় কিন্তু ইও কান্দিছে মানে বহুত বেছি দুখ লাগিছে মানে কি হৈছে তাত থকা মানুহবোৰেই গম পাইছিল কেনেকুৱা চিটুৱেশ্যন এটা বনি গৈছিল আৰু কি হৈছিল আমি মানে ভাবিবও নোৱাৰোঁ সপোনতো ভাবিব নোৱাৰোঁ যে কি হৈছিল তেওঁলোকৰ লগত ৰাতি 12টা বাজিছে আৰু এয়া হ'ল আমাৰ গুৱাহাটীৰ পৰিৱেশ ৰাতিৰ পৰিৱেশ এখন দুখন গাড়ী চলি আছে বাৰু এতিয়াও ঘৰ আহি পালোঁ হা কিন্তু মানে এতিয়াও মই সেই মুভি হলৰ ভাইবটোৰ পৰা ওলাবই পৰা নাই পাত্তাই পোৱা নাই মানে কি আছিল মানে যদি এনেকুৱা এখন চিনেমা মানে নবনালে হয়
বা আমি যদি নেদেখিলোঁ হয় আজিলৈকে গমেই নাপালোঁ হয় কি হৈছিল বা কি হোৱা নাই সেই 1990ত লিটাৰেলি 10 আউট অফ 10 মুভি হয় প্লিজ প্লিজ চাব বহুত বেছি ভাল লাগিছে আৰু এইখিনিতে সামৰিছোঁ বহুত বেছি ৰাতিও হ'ল তেন্তে আজি যদি ব্লগটো ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই এভৰিৱান টেক কেয়াৰ এণ্ড গুড নাইট